ইয়াতে এইখিনি কঁঠালখিনি নিমখ অকণমান দি পানীত তিয়াই থোৱা হৈছে অলপ দেৰি তিয়াই থব লাগিব আঠাটো যাবলৈ কাৰণে দেৰি তিয়াই থোৱা কঁঠালখিনি প্ৰেছাৰ কুকাৰত অকণমান দেৰি বইল কৰি ল'ব লাগিব ইয়াতে বুট দাইল কঁঠালখিনি আৰু আলু দি দিছে দুটা তিনটামান হুইসেল মাৰি বইল কৰি দিব লাগিব ইয়াতে নিমখ হালধিও দি দিয়া হৈছে লগতে অকণমান হৈ গ'ল এতিয়া ইয়াত এতিয়া তেজপাত কেঁচা জলকীয়া আৰু পাঁচফোৰণ অকণমান দিয়া হৈছে ইয়াতে অকণমান ৰচুন আদা দিয়া হ'ল এতিয়া ইয়াতে কঁঠালখিনি দি দিব বইল কৰি থোৱা ইয়াত অকণমান হালধি দি দিয়া হৈছে বইল কৰোঁতে অকণমান দিয়া হৈছিলে ধনিয়া দি দিয়া হৈছে অকণমান কাশ্মীৰী মিৰ্চ আৰু অকণমান নিমখো দিয়া হ'ল কাৰণ বইল কৰোঁতে অকণমান দিয়া হৈছিলে অকণমান দেৰি এতিয়া ঢাকি থব লাগিব জুইটো কমাই বইল কৰা পানীখিনি অকণমান ইয়াতে দি দিয়া হ'ল আপোনালোকে জোল কৰে কেনেকৈ কৰে নিজে পানীটো দি ল'ব গ্ৰেভি কৰিলে অকণমান কমকৈ পানীটো দিব আৰু বেছিকৈ যদি জোল খাব বিচাৰে তো পানীটো অকণমান বেছিকৈ দিব আমাৰ কঁঠালৰ মুচিৰ ৰেচিপি হৈ গ'ল এনেকৈ বনাই খাব খাই খুবেই ভাল লাগে বেছি মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থেংক ইউ